ফ্ৰেণ্ডছ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অদিতি আৰু অনাবিলৰ বিয়া হৈ থাকিব আৰু পেহীয়েকে অদিতিৰ ওচৰলৈ আহি তোক যে এনেকৈ এদিন উলিয়াই দিব লাগিব বুলি মই ভবাই নাছিলোঁ। তই যিহেতু ইচ্ছা কৰিছ মইনো তোক কি ক'ম বুলি অদিতিৰ আগত ক'ব। এতিয়া বাৰু অদিতিয়ে পেহীয়েকক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। আনফালে আজিৰ খণ্ডত আদি ঘৰলৈ আহিব আৰু মাকৰ ওচৰলৈ গৈ গাৰ্গীয়ে যে অদিতি আৰু আদিৰ সম্পৰ্কটো ভংগ কৰিছে আৰু ইয়াৰ বাবে যে বিকিক টকা দিছে সেই সকলোবোৰ কথা মাকৰ আগত ক'ব আৰু আদিয়ে মাকক মই গাৰ্গীক বিয়া কৰাম বুলি কোৱাটোৱেই ভুল হ'ল, মই এতিয়া গাৰ্গীক বিয়া কৰাব নোৱাৰোঁ বুলি দেউতাকৰ আগত ক'ব। আৰু তেতিয়া দেউতাক আচৰিত হৈ পৰিব। দেউতাকে তই এতিয়া এনেকৈ ক'লে নহ'ব, তই গাৰ্গীকে বিয়া কৰাব লাগিব বুলি আদিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে দেউতাকৰ কথা মতে গাৰ্গীক বিয়া কৰাব নাই দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ।